নমস্কাৰ মই এত্ৰিকাই আপোনালোকক ভোগালী বিহুৰ উলগ যাচিছোঁ আৰু এই বিহুৱে আপোনালোকৰ মাজলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আৰু অনাগত দিনবোৰ আপোনালোকে যাতে ভালদৰে পাৰ কৰে তাকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তো বলক আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক সকলোকে পুনৰবাৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ বলক আজিৰ ভিডিঅ'টো আমি কণ্টিনিউ কৰি গৈ থাকোঁ তো গাইজ আজি হৈছে উৰুকা সেয়েহে উৰুকা দিনাখন সকলোৱে মিলি যিহেতু লগে ভাগে এসাঁজ খায় আৰু আজি আমাৰ ঘৰতো এটা সৰুকৈ ভোজ আয়োজন কৰা হৈছে তো প্লিজ আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি কেনেদৰে আজিৰ দিনটো পাৰ কৰোঁ তো প্লিজ চাই থাকিব তো গাইজ ইমান ঠাণ্ডা পৰিছে সেইবাবে জুইৰ ওচৰতে বহি প্ৰথমতে এয়া চাহকাপ খাই লৈছোঁ এয়া মায়ে চাহ তিল পিঠা আৰু ঘিলা পিঠা লৈ আনিছে এয়া সকলোৱে ইয়াত এনেকৈ চাহ খাইছোঁ আৰু এয়া আইতাও আহি পাই গ'লহি তো গাইজ এয়া বৌয়ে চিকেন মেৰিনেট কৰি আছে আদা নহৰু দি মেলি আৰু এতিয়া আমি এয়া পুৰিম আৰু চিকেন এনেদৰে পুৰি খাই কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাব কিয়নো এইটো মোৰ বহুত ফেভৰেট ডিছ হয় আৰু এয়া পুৰি হৈ গ'ল আৰু ইয়াত এতিয়া পিঁয়াজ ধনিয়া নিমখ তেল দি ধুনীয়াকৈ বস্তুবোৰ মিহলি কৰি আৰু এইটো আমি এতিয়া খাম কিয়নো মই এনেদৰে খাই বহুত ভাল পাওঁ আৰু আশা কৰোঁ আপোনালোকেও এনেদৰে খাই ভালেই পাই চাগে তো প্লিজ কমেণ্ট কৰি জনাব কাৰ কাৰ ফেভৰেট হয় তো এইয়া গাইজ মায়ে প্ৰথমতে ভাত বনাবলৈ আৰম্ভ কৰি দিলে আৰু এইয়া দেউতাই বনাইছে আজি চিতল মাছৰ তৰকাৰী কিয়নো দেউতাই বহুত ধুনীয়া ৰান্ধে বিশেষকৈ মাছৰ তৰকাৰী বহুত ধুনীয়া ৰান্ধে তো এয়া মাছৰ তৰকাৰী দেউতাই বনাই আছে আৰু এয়া মই বনাইছোঁ আজি মাটন কাৰী ময়ো পিছে ধুনীয়াই বনাওঁ বাৰু মাহঁতে খাই ভালেই পায় তো এয়া মই মাটন কাৰী বনাই আছোঁ এয়া চাওক পূৰা একদম জুইত উতলি আছে পূৰা তো গাইজ আজি খানা ৰেডি হৈ গ'ল তো আপোনালোকক মই এতিয়া দেখাই দিছোঁ তো প্লিজ আপোনালোকে চাওক আজি আমি কি খাম তো এয়া গাইজ হৈছে জহা চাউলৰ ভাত লগত আছে এটা বইল ডিম আৰু এয়া হৈছে দেউতাই বনোৱা চিতল মাছৰ আঞ্জা আৰু এয়া মই বনোৱা মাটন কাৰী আৰু এয়া বৌয়ে বনোৱা মিক্স ভাজি আৰু এয়াও বৌয়ে বনাইছে বেঙেনাৰ সৈতে মাছৰ পেটু ভাজি তো আজিৰ উৰুকাৰ সাজ আমাৰ ইমানেই তো গাইজ আজি আমি সকলোৱে এনেদৰে ভগৱানৰ আশীৰ্বাদ লৈ তৃপ্তিৰে যি উৰুকাৰ ভাত সাজ সেয়া খালোঁ হেল্ল' গাইজ গুড মৰ্ণিং কালি ৰাতি ভিডিঅ' নবনালোঁ কাৰণ কালি ৰাতি চাৰিওফালে ডেক বজাই আছিল যিহেতু কপিৰাইট লাগি যাব পাৰে সেইবাবে মই ভিডিঅ' নবনালোঁ এতিয়া মৰ্ণিং আপোনালোকক পুনৰ লগ পাই গ'লোঁ এতিয়া দেউতাই মেজি জ্বলাব তো বলক আপোনালোকক দেখাইছোঁ আমাৰ সৰু মেজিটো তো গাইজ এয়া দেখিছেনে দেউতাই গা পা ধুই মেলি এয়া অসমীয়া পৰম্পৰা অনুসৰি মেজিৰ তলত জুই দিছে আৰু সকলোৰে মংগল কামনা কৰি অগ্নি দেৱতাক এয়া সেৱা আগবঢ়াইছে এইটো আমাৰ ঘৰ ৰাতিপুৱাই আহিলে নগুচি যা এইটো নগু নগছা হাঁহি দিয়া
জুই ফুৱাইছে এয়া নগৈ দেখিছে জুই এয়া মায়ে দিয়া সংস্কাৰ মতে আমি সকলোৱে মা দেউতাক এনেদৰে সেৱা কৰিছোঁ আৰু তেওঁলোকৰ মংগল কামনা কৰিছোঁ আৰু সকলোৱে যাতে এনেদৰে সুখে শান্তিৰে থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এয়া মায়ে দেউতাক গামোচা দি বিহুৰ ওলগ জনাইছে আৰু ইয়াৰ পিছতে বিহুৰ যি জলপান সেয়া সকলোৱে মিলি এনেদৰে খাবলৈ লৈছোঁ আৰু লগতে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ